নমস্কাৰ বন্ধুসকল, আজিলৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ যিসকল ছাত্ৰ ছাত্ৰী এই বছৰ অৰ্থাৎ 2020-21 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী নতুবা মাষ্টাৰ ডিগ্ৰীৰ বাবে এডমিশ্যন লোৱাৰ কথা ভাবিছে, তেওঁলোকৰ বাবে এই বছৰ এডমিশ্যন হয়তো কোভিড-19ৰ কাৰণে অনলাইন এডমিশ্যন হ'ব, যাৰ কাৰণে তেওঁলোকে এডমিশ্যন লোৱাৰ আগত এটা ইউনিক আইডি জেনেৰেট কৰি দিব লাগিব। মানে নিজৰ কাৰণে সকলোৰে এটা বেলেগ ইউনিক আইডি বনাব লাগিব। সেইটো নকৰিলে হয়তো আপোনাৰ এডমিশ্যন এইবাৰ নহ'ব। চ' কথাখিনি মন দি শুনক আৰু আপোনাৰ লগ বন্ধুকো খবৰটো জনাই দিয়ক। খবৰটো অহামতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অথবা অসম চৰকাৰৰ ফালৰ পৰা এখন নটিচ আহিছে যে যিসকলে এইবাৰ অনলাইন এডমিশ্যন ল'ব বিচাৰে অসমৰ যিকোনো স্কুল বা কলেজ বা ইউনিভাৰ্চিটি বা হাই ছেকেণ্ডেৰী হওক বা ডিগ্ৰী কৰ্চতে হওক বা মাষ্টাৰ ডিগ্ৰী কৰ্চতে নহওক, আৰু যিকোনো কৰ্চ ধৰক বি ফাৰ্ম, এম ফাৰ্ম, BCA, BCom, BSc মেথছ, কেমেষ্ট্ৰি, বায়'লজি, BA পলিটিকেল চায়েন্স অথবা যিকোনো ধৰণৰ কৰ্চতে নহওক, সকলো ধৰণৰ কৰ্চৰ বাবে এডমিশ্যন ল'বলৈ হ'লে আপুনি চৰকাৰৰ এটা ৱেবছাইটত গৈ কিনে তাতে আপোনাৰ ফৰ্ম এখন ফিল আপ কৰিব লাগিব আৰু তাৰপিছত আপোনাক এটা ইউনিক আইডি দিয়া হ'ব আৰু সেই ইউনিক আইডিটো আপুনি এডমিশ্যন লোৱাৰ সময়ত ব্যৱহাৰ কৰিব লাগিব। ইউনিক আইডিৰ বাবে আপুনি অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ বাবে আপুনি এই ৱেবছাইটটোত যাব লাগিব। লিংকটো মই ডেছক্ৰিপশ্যনতো দি দিম, তাৰ পৰা আপুনি চাই ল'ব পাৰে। আপুনি লিংকটোত গৈ ফৰ্ম এখন ফিল আপ কৰিব লাগিব আৰু তাত আপোনাৰ নাম, ডিটেইলছ, কি পঢ়ি আছে বা এতিয়া আগলৈ কিহত এডমিশ্যন ল'ব তেনেকুৱা ধৰণৰ আৰু আপোনাৰ বেংকৰ ডিটেইলছ আদিও সোধা হ'ব আৰু সেইবিলাক আপুনি ফিল আপ কৰাৰ পিছত আপোনাক এটা ইউনিক আইডি দিয়া হ'ব, যিটো আপোনাক ভৱিষ্যতেও প্ৰয়োজন হ'ব পাৰে। সেই ইউনিক আইডিটো ভালদৰে ৰাখি থ'ব আৰু এনেকৈ কৰাৰ পিছত আপুনি য'ত এডমিশ্যন লয় সেই ইনষ্টিটিউশ্যনৰ পৰা যেতিয়া এডমিশ্যনৰ কাৰণে অনলাইন পৰ্টেল খুলি দিয়া হ'ব, তাত এডমিশ্যন লোৱাৰ সময়ত আপুনি এই ইউনিক আইডিটো বহাই দিব লাগিব, তেতিয়াহে আপোনাৰ এডমিশ্যন হ'ব। গতিকে সময় থাকোঁতে সোনকালে আপুনি কামটো কৰি লওক, নহ'লে আপোনাৰ এইবাৰ ক'তো এডমিশ্যন নহ'ব। ভিডিঅ'টো লগৰ বন্ধুবোৰকো শ্বেয়াৰ কৰক যাতে খবৰটো সকলোৱে পায় আৰু ইউনিক আইডি কেনেকৈ বনাব তাৰ ওপৰত যদি ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰক। অতি সোনকালে মই এটা ভিডিঅ' লৈ আহিম যে আপুনি ইউনিক আইডি নিজৰ কাৰণে কেনেকৈ বনাব। ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে ধন্যবাদ।